এই গাইজ কি খবৰ আশা কৰোঁ সকলোৰে ভাল গাইজ আজি ৰাতিপুৱাই পুৱা হ'লো বিহুৰ বাজাৰ যিহেতু বাজাৰ চাবা আমাৰ ওচৰতে বৰাজল বাজাৰক লাগে বৰাজল বাজাৰত আহি চাওঁ বাপৰে বাপ কি ভিৰ গাড়ী সোমবা নৰি গাইজ কিবা গাড়ীখন থলো থৈকে অলপ মাৰ্কেটত ঘূৰিলো এইফালে কি মস্ত ছাগলগিলা কাটছি আৰু হাঁহবিলাক বাগেৰে থৈ দিছি ছাগল আয়ো কি ঘাম মাৰে এক ঘাট গোটাই ছাগল চেচ গাইজ কি ডাঙৰ মাছ খাব ভৌকাই খাব না বল্লি খাব না চিলভাৰেই খাব নাই এইফালে গাইজ চব্জি খাব চব্জি বাজাৰতো চব্জিৰ উৎপাত আজি একদম মানে অভাৱ নাই উভৈনদী হৈ গৈছি গাইজ চিতল মাছ 700 টকা কিলো 800 টকা কিলো গাইজ কি খাব এইফালে আৰু আমাৰ বেপাৰীকেইটা আৰু উৎপাত দাম বস্তুৰ কি দাম আজি মানে যিটো মাছৰ দাম আপোনাৰ হেৰি আছিল 150 টকা 200 টকা আছিল 300 টকা 350 400 টকা লৈ গৈছে গাইজ কেনে চলিছে আপোনালোকৰ ভোগালী বিহু কমেণ্ট কৰি জনাব কেনে কোনে কি বজাৰ কৰিছে মই বৰ বেছি বজাৰ কৰা নাই সাধাৰণ অলপ মাংস লৈ আহিছোঁ আৰু মাছ এটা লৈ আহিছোঁ আৰু দাক গাইজ হেপী বিহু বুলি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ বিহুৰ দগৰি শাক এনজয় কৰক বাই বাই